डिलिमिटेशनखौ लानानै बायदिसिना बाथ्रा बुंबाय थानाय हाग्रामा महिलाखौ गोख्रों रावजों फिनजाथाय होफिनदों मिरु एबसुनि आफादगिरि दिपेन बर'आ बुंदों हारिनि स्वार्थआव डिलिमिटेशनखौ लानानै बायदिसिना बाथ्रा बुंनायनिफ्राय हाग्रामा महिलारिया जानगाराव थानांगौ। हाग्रामा महिलारिया सोरखौबा हाब्रु सारनानै बेबायदि समाव राजखान्थिनि मुलाम्फा लानायनि सम नङा। बिपिएफ इउपिपिएलआनो जाया मानो जोंनि मोनथायखौ लाखिनायनिसो दायो खामानि मावनांगौ। बे समाव सोरखौबा रायनानै बुंनानै मुलाम्फा लानायनि बाथ्राखौ साननाया नंगौ। दिनै बेफोर गोख्रों बाथ्राखौ बुंदों मिरु एबसुनि आफादगिरि दिपेन बर'आ। दासान्दि हाग्रामा महिलारि बिथाङा डिलिमिटेशनखौ लानानै एबसु आरो प्रमद बर'खौ बायदिसिना रावजों सोंखारिनाय नुनो मोनगासिनो। दिनै बिथां महिलारिखौ खाबु मोननायावनो गोख्रों रावजों फिनजाथाय होफिनदों दिपेन बर'आ। एबसुनि आफादगिरि दिपेन बर'आ बुंदों एबसुनि स्टेन्डआ दासिमबो क्लियार। उदालगुरिखौ नेवसिगारनानै दरं लकसभा बियाब दाफुंनायखौ एबसुआ माब्लाबाबो गनाया। एबसुनि दैदेनगिरिया बुंबावदों बिटिआरनि मोन 15 बियाबनि गेजेराव मोन 10 बियाबानो एसटि रिजार्भेसन जानांगौ। बे आयदायावनो एबसुआ फैगौ 20-21 अक्ट'आव बिसायख'थि आय'गखौ लोगो हमगोन। हारिनि स्वार्थआव जुदि गोनां जायोब्ला एबसुआ फैगौ समाव गोख्रों सोमावसारनो थाखाय थियारि होनानै बिथां दिपेन बर'आ गोबां बाथ्राखौ मिथिहोबावदों। नैबे समाव नोंथांमोननो बड'लेण्ड बुब्लिनि गेजेरजों बिथाङा मा गोनां बाथ्रा बुंदों नोंथांमोननि गेजेराव लाबोदों। যোৱা 20 জুন তাৰিখে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি ডিলিমিটেশ্যন অসমৰ ক্ষেত্ৰত ড্ৰাফ্ট যি খচৰা প্ৰস্তুত কৰিছে, সেই খচৰাক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলাৰ সহযোগত নিখিল বড়ো ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সকলো দল সংগঠন, বুদ্ধিজীৱী, ছ'চিয়েল যিবিলাক ৱাৰ্কাৰ আছে বা যিবিলাক সামাজিকভাৱে ৰাজনৈতিকভাৱে সচেতন ব্যক্তিসকলক লৈ পেলাই আমি এখন জৰুৰী সভা ইয়াত মাতিছোঁ। প্ৰায় ইয়াত বিশেষজ্ঞসকল আহিছে, প্ৰায় 200ৰো অধিক। এবছুৰ ষ্টেণ্ড ক্লিয়াৰ যে নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা মাৰ্চ মাহত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি দাবী জনাইছিলোঁ, মেমৰেণ্ডাম আমি ছাবমিট কৰিছিলোঁ যে বিটিআৰত অন্তৰ্গত 4খন জিলাত 2টা লোকসভা সমষ্টি আমাক লাগে। কোকৰাঝাৰ লোকসভা সমষ্টি এছটি হিচাপে সেইটো বৰ্তমান খচৰাত এইটো বাহাল আছে। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদো জ্ঞাপন কৰিছোঁ। কিন্তু ওদালগুৰি লোকসভা সমষ্টি বিটিআৰৰ অন্তৰ্গত টাৰ্মিনাছ যি হ'ব লাগিছিল সেইটো দৰঙৰ লগত 11টা এছেম্বলি ছেগমেণ্ট সংযোজিত কৰি পেলাই 6 শিডিউল আৰু নন 6 শিডিউল ওদালগুৰি, তামোলপুৰ, গড়েশ্বৰ, ওদালগুৰি জিলা 4খন বিধানসভা, 6খন বিটিআৰৰ বিধানসভা আৰু আউটছাইড মানে 5খন যোগ দি পেলাই যি খচৰা প্ৰস্তুত কৰিছে এইটো আমি বিৰোধিতা কৰোঁ। এইটো আমি নস্যাৎ কৰিছোঁ। যি ধৰণে 15টা এছেম্বলি ছেগমেণ্ট বিধানসভা সমষ্টি বিটিআৰত টাৰ্মিনাছ কৰিছে, কোকৰাঝাৰত 5টা, চিৰাঙত 2টা, বাক্সাত 4টা, ওদালগুৰিত 4টা, একেধৰণে একে স্পিৰিটত ডিফুক যদি কাৰ্বি আংলং আৰু ডিমা হাছাওক 6টা বিধানসভা লৈ পেলাই এখন লোকসভা বনাইছে, তো আমি একে স্পিৰিটত ওদালগুৰি লোকসভা দাবী জনাইছোঁ আৰু এইটো আমি ইলেকশ্যন কমিশ্যনক মেমৰেণ্ডাম আমি অৰ্পণ কৰিম। সমান্তৰালভাৱে আমি দাবী জনাইছিলোঁ যে বিটিআৰত 6খন যি এছটি ৰিজাৰ্ভেশ্যন বিধানসভা আছে এইটো আগতেও আছিল, এইটো বৰ্তমান বাঢ়াই দিয়া নাই। তো ইয়াৰ কাৰণে আমাৰ দাবী 15টা যি বিধানসভা আছে তাৰে 10টা বিধানসভা ৰিজাৰ্ভ কৰিব লাগে এছটিৰ কাৰণে, সেইটো আমি দাবী জনাম। আৰু ৰাইজৰ আপত্তি, অভিযোগ, ক্লেইমছ এণ্ড অবজেকশ্যন বিভিন্ন প্ৰকাৰে ৰাইজে আমাক আজি ইয়াত ৰিপৰ্ট আকাৰে দিছে। সেই সকলো বস্তু আমি লৈ পেলাই অহা 10 তাৰিখত 10 জুলাই তাৰিখে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি মেমৰেণ্ডাম ছাবমিট কৰিম। আৰু বিটিআৰ আৰু আউটছাইড বিটিআৰ সমগ্ৰ অসমত গহপুৰক এছটি বনাব লাগে, মৰিগাঁও এছটি হ'ব লাগে, বা গহপুৰৰ বা চতিয়াৰ আন পাৰ্টক মানে চেডিলি ভেডিলি কৰা হৈছে, বা বড়ো অধ্যুষিত অঞ্চল বা জনজাতি অধ্যুষিত অঞ্চলক মেজৰিটিৰ পৰা মাইনৰিটি কৰি পেলাই এইটো মানে দৃষ্টিগোচৰ কৰিম। আৰু আমি গণতান্ত্ৰিকভাৱে আমাৰ আৱাজ থাকিব, গণতান্ত্ৰিকভাৱে আমাৰ কাৰ্যসূচী থাকিব আৰু ৰাইজৰ লগত সমান্তৰালভাৱে আমি আলাপ আলোচনা কৰিম। আৰু 9 জুলাই তাৰিখে
সকলো দল সংগঠনৰ লগত আমি ৰাজ্যিক পৰ্যায়ৰ দল সংগঠনৰ লগত আমি আলাপ আলোচনা কৰিম আৰু সেই গোটেই বিষয়টো আমি আগবঢ়াই লৈ যাম। ৰাজনৈতিক ব্যক্তি ৰাজনৈতিকভাৱে তেওঁ ভাষণ প্ৰদান কৰিছে। যোনে যি নকওক কিয় নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় স্বাৰ্থত জাতীয় চিন্তা জাতীয় আৱেগেৰে আমি কাম কৰি আহিছোঁ। বড়ো আন্দোলন বড়োলেণ্ড সুকীয়া ৰাজ্যৰ যি আন্দোলন ইয়াৰ পটভূমি ইয়াৰ ইতিহাস আছিল যে বড়োসকলৰ ৰাজনীতিকভাৱে আমি সদায় অধিকাৰ পাব লাগে, আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিব পাব লাগে। বৃহত্তৰ গণতান্ত্ৰিক দেশ আৰু এই দেশৰ সংবিধানে যি গণতান্ত্ৰিকভাৱে ৰাজনীতিক যি অধিকাৰ অৰ্পণ কৰিছে, VAC পালোঁ, BTC পালোঁ, BTR পালোঁ। নিখিল বড়ো ছাত্ৰ সন্থা উপেন ব্ৰহ্মৰ নেতৃত্বত আন্দোলন হৈছিল 6 বছৰ। ইয়াৰ পিছত BLT আন্দোলন হৈছে, ইয়াৰ পিছত NDB আন্দোলন হৈছে। ইয়াৰ 5,000ৰ অধিক ইয়াত শ্বহীদ হ'ব লগা হৈছে, বহুতে জেল যাব লগা হৈছে, বহুতৰে হাত ভৰি এতিয়া বৰ্তমানো গুলি খাই পেলাই গাত লৈ পেলাই তেওঁলোকে জীৱন যাপন কৰি আছে। তো এই আন্দোলনৰ পটভূমি আন্দোলনৰ ইতিহাসে আছে যে বড়োসকলে ৰাজনৈতিকভাৱে অধিকাৰ পাব লাগে আৰু 6ষ্ঠ অনুসূচিত যি ৰাজনৈতিক সংবিধানে দিয়া অধিকাৰ সেই অধিকাৰটো সাব্যস্ত কৰাত আমি কোনো কাৰণত যাতে বঞ্চিত নহয়। চৰকাৰখনক আমি দাবী জনাইছোঁ, ভাৰত চৰকাৰ, অসম চৰকাৰ, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক বড়োসকলৰ ইতিহাসক সন্মান দি মৰ্যাদা দি ৰাজনৈতিক অধিকাৰ দিয়াৰ পৰা যাতে তেওঁলোকে কোনো কাৰণত বঞ্চিত নকৰে, এইটোৱে আমি দাবী জনাওঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি কৈছে এইটো ৰাজনৈতিক কথা তেওঁ কৈছে আৰু যি মানুহে এবাৰ মানে মেমৰেণ্ডাম দি সেই মেমৰেণ্ডামটো উইথড্ৰ কৰি লয়, সেই মানুহৰ কথা লৈ ৰাইজে কেতিয়াও বিভ্ৰান্তি নহয়। সেই সময়ত আমি কোনো কাৰণত এই দলে এই দলক এই সংগঠনে এই সংগঠনক বোকা চতীয়া ৰাজনীতি খেলাৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আমি এইটোও দাবী জনাওঁ যে আগন্তুক 2000 লোকসভা ইলেকশ্যনত কোকৰাঝাৰ হওক ওদালগুৰি হওক ইয়াত এজনে বড়ো কেণ্ডিডেট হৈ পেলাই খেলিব লাগে, এইটোৱেহে আমি সকলো দল সংগঠন বা সকলো আঞ্চলিক BTRত নাই, এইটো সম্পূৰ্ণৰূপে আমাক অন্ধকাৰত ৰাখি আমাক ভৰিৰে মোহাৰি আমাক সম্পূৰ্ণৰূপে মানে প্ৰবঞ্চনা কৰি পেলাই এইটো বনোৱা হৈছে আৰু কাৰ অভিসন্ধি আছে আমি নাজানো। আমি দাবী জনাইছোঁ যে আমাৰ অধিকাৰ আমাক দিব লাগে আৰু টাৰ্মিনাছ BTRৰ 6খন বিধানসভা সমষ্টিক লৈ পেলাই এখন লোকসভা সমষ্টি ওদালগুৰি নামেৰে হ'ব লাগে, নাম সলনি হ'বই লাগিব, টাৰ্মিনাছ BTRৰ অন্তৰ্গত হ'বই লাগিব আৰু এইটোৱে আমাৰ স্পষ্ট দাবী। ধন্যবাদ। पायनिर एकाडेमी बर्मायाव HS फार्स्ट इयारनि मुं थिसननाया सोलिगासिनो दं। पायनिर एकाडेमी बर्मायाव HS फार्स्ट इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं। गुनगोनां सोलोंथाइखौ लानो थाखाय पायनिर एकाडेमी बर्मायाव HS फार्स्ट इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन। पायनिर एकाडेमी बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो। पायनिर एकाडेमी बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं। बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyburma.organization आरो pioneeracademyburma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।